নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা ৰাখিছোঁ আপুনি ভালে আছে। আজি আমাৰ দেশৰ ৭৫তম স্বাধীনতা দিৱস। আজি এই দিনটোৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে। আৰু আজি এই দিনটো মই কেনেকৈ উদযাপন কৰিছোঁ আৰু কিনো কৰিছোঁ তাকে দেখুৱাবলৈ আপোনালোকক এই ভিডিঅ'টোলৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকেনো স্বাধীনতা দিৱস কেনেকৈ উদযাপন কৰিলে আৰু কি কৰিছে তাকে মোৰ সৈতেও শ্বেয়াৰ কৰিব। আহকচোন এতিয়া ভিডিঅ'টো চাওঁ। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা। अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा, विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंगा। तब शुभ नामे जागे, तब शुभ आशीष मांगे, गाहे तब जय गाथा। जन गण मंगल दायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। वंदे मातरम, वंदे मातरम, वंदे मातरम, वंदे मातरम। जय। আৰু আমি পতাকা উত্তোলন কৰিলোঁ আজি, আৰু এতিয়া উভতি আহিছোঁ। কলেজত যি স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কাৰ্যসূচী হয় বা কম্পিটিশ্যন হয় সেইখিনিত অংশগ্ৰহণ কৰোঁ। কিন্তু এইবাৰ যিহেতু সময়টো বৰ ভাল নহয়, সেইকাৰণে দেউতাৰ স্কুলতে আহি প্ৰত্যেক বছৰৰ দৰে ৰাতিপুৱাই পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ আৰু বহুত ভাল লাগিলে। আপোনালোকেও আজিৰ দিনটোত বিশেষ কিনো কৰিলে আৰু কেনেকৈ কটালে সেই বিষয়ে মোক কমেণ্ট বক্সত জনাবচোন। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।